এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালে চাগে। বৰ্তমান মোৰো ভালে। আজি এতিয়া মই এঠাইলৈ যাবলৈ ওলাইছোঁ। মই আৰু অকণমানিটো যাম এতিয়া। গৈ পোৱাৰ পাছত দেখাই আছোঁ ক'লৈনো যাম। ডাঙৰটো আৰু দেউতাক অলপ পিছত যাব। আমি অলপ আগত ওলাইছোঁ আৰু তাত গৈনো কি কি দেখাম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া আমি আহি পালোহি। আমাৰ খুৰাহঁতৰ ঘৰলৈ আহিছিলোঁ। আজি খুৰাহঁতৰ ঘৰৰ সকাম পাতিছে, সকাম খাবলৈ মাতিছিলে। আৰু এইফালে মাংস ভাজি বনাবলৈ ৰেডি কৰিছে। এইপিনে মুৰ্গী মাংস লৈছে। এইপিনে চৌকাত জুই জ্বলি আছে পূৰা। শাক পাচলিবিলাক ইয়াত যোগাৰ কৰি লৈছে কাটি মেলি। আৰু এয়া খুৰাই বনাই আছে, খুৰা এজনে। আৰু এই চৌকাখন বাৰু কেনেকুৱা লাগিছে? এই চৌকাখনত কিন্তু ঠাণ্ডা দিনত জুই ফুৱাই থাকিবলৈ বৰ ভাল লাগে। এয়া খুৰাই বনাই আছে। এই খুৰাই কিন্তু মাংস ভাজি বহুত ধুনীয়া বনাই দেই, খাবলৈ বহুত টেষ্টি হয়। ইফালে সেয়া খুৰী। এই মাংস ভাজিকণৰ লগত আমাৰ কল পচলা দিয়ে। এইবোৰ পাচলি যিকোনো দিলেই হ'ল আৰু। আজি ইয়াত ৰঙালাও, কোমোৰা, বন্ধাকবি এইবিলাক দি দিছে। আৰু ইয়াত শেষত সান্দহগুৰি অলপ দিয়ে। খাবলৈ বহুত টেষ্ট হয় এই ভাজিকণ। এই সকামৰ ভাজিকণ খাই বৰ ভাল লাগে। আৰু সকাম খাবৰ বাবে শিৱসাগৰৰ পৰা আহি যোৰহাট পাই গৈছেহি দেই আমাৰ ঘৰৰ মানুহ। আমাৰ মাহঁত আহিছে, ভাইটি মানুহগৰাকী। এয়া ইহঁতি আহি পালেহি, ইহঁতি চাহ খাই লৈছে। আৰু আমাৰ অকণমানিটো পূৰা ফূৰ্তি আজি। আইতাকহঁত আহিছে, খুৰীয়েকহঁত আহিছে। ইফালে আমাৰ সকামৰ খাব পৰা হৈছে আৰু। ইয়াত হাঁহৰ মাংস বনাই থকা হৈছে। অলপ চিপচিপকৈ বৰষুণ দি দিলে, কিন্তু বেছি সময় নিদিলে বাৰু। নহ'লে হাঁহ মাংস ভাজিত পানী নিদিয়াহেঁতেনো হৈ যায় আৰু, বৰষুণৰ পানীয়ে একদম হৈ গ'লহেঁতেন। হাঁহে কোমোৰাই বনাইছে। সকলোবিলাক আমি একেলগে বহি লৈছোঁ সকাম খাবৰ বাবে। আইতা ককাৰ বছৰেকীয়া আমাৰ শাওণ মাহত পাতে। আৰু এইবাৰ পিছে আমাৰ খুৰাহঁতৰ ঘৰৰ ভকত অলপ কম হ'ল। আনকালে যোনকেইজন ভকত আহে তেওঁলোকৰ কাৰোবাৰ গাৰ বেয়া আৰু কাৰোবাৰ বংশৰ মানুহ ঢুকালে, সেইবাবে আহিব নোৱাৰিলে। তথাপিও আমাৰ শাওণতে যিহেতু কৰ্মভাগ কৰিব লাগে, সেইবাবে কৰি দিছে আজিয়ে। আৰু এই কৰ্মবিলাক কৰিব থাকিলে মনটো ভাল নালাগে কৰি আজৰি নোহোৱালৈকে। আমাৰ এই সকাম ভাগ আচলতে ভিতৰতে পতা হয় বাৰু, কিন্তু এইবাৰ খুৰাহঁতৰ ঘৰত অলপ কাম চলাই আছে ভিতৰত, সেইবাবে বাহিৰতে এইবাৰ পতা হ'ল। এনেকুৱা সাঁজৰ সকাম আৰু কোনে কোনে খাইছে বাৰু? আমি যিহেতু আহোম, সেইবাবে আমাৰ প্ৰতিটো নিয়মত সাঁজকণ মেইন, সাঁজ লাগেই। সাঁজ আৰু ভাজি। গৰম কিন্তু বহুত পৰিছে দেই। এয়া আমাৰ সকাম হ'ল আৰু আজৰি হৈছেগৈ। সকামৰ নিয়মভাগ হৈ যোৱাৰ পাছত এতিয়া আমি সকলোৱে ভাত খাবলৈ লৈছোঁ। আৰু ইহঁতক ভাত খাবৰ বাবে মাতিব লৈছোঁ। আৰু এটা টোপনিয়ে গ'ল, সময়ো বহুত হৈ গ'ল। আজি ভিডিঅ'টোত বিশেষ একো নাছিলে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আজি ভাল পালে, তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। আন এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আজিলৈ বাই বাই।